আমি আহি আছো এতিয়া ই-ৰিক্সাত বজাৰলৈ যাওঁ আৰু এয়া বন্ধুসকল প্ৰিয়াংক পিউছ চেনেলৰ আৰু এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই আছোঁ এতিয়া নগাঁও মাৰ ঘৰত যোৱাকালি আহিলোঁ থকাকৈ আৰু এতিয়া 4টা বাজিব হ'ল আবেলি ভাবিলোঁ অকণমান ওলাই যাওঁ প্ৰিয়াংক পিউছহঁতেও ই-ৰিক্সাত উঠি ভাল পায় চ' আমি ওলাই যাবলৈ ল'লোঁ আৰু ভাবিলোঁ ওলাই যাওঁৱেই যেতিয়া আপোনালোককো দেখাওঁ কি কৰোঁ নকৰোঁ সেইবাবে মই আজিৰ ব্লগটো এতিয়াৰ পৰাই ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া ব'লক গৈ থাকোঁ তাত কি কৰোঁ নকৰোঁ আপোনালোকক দেখাই থাকিম আৰু ব্লগটো শেষলৈকে চাই থাকিবচোন আমি আহি আছোঁ এতিয়া ই-ৰিক্সাত বজাৰলৈ যাওঁ আৰু এয়া কাষত মোৰ ভণ্টি আৰু আমি দুজনী উল্টাকৈ বহিছোঁ আৰু প্ৰিয়াংক পিউছক লৈ মা আৰু সিহঁতৰ পেহীয়েক বহিছে এয়া চাওকচোন সিহঁত আৰডিউচত আহি এতিয়া ম'ম' খাই আছোঁ ভণ্টি মই আৰু নি মানে প্ৰিয়াংকহঁতৰ পেহীয়েকে আৰু প্ৰিয়াংকহঁতৰ মোমায়েক আজি নাহিলে আৰু আমি এনেদৰে খাই আছোঁ আৰডিউচত ৰখি পেলাই খাই পেলাই এতিয়া আহিলোঁ গ্ৰ'চাৰী বজাৰ কৰিবলৈ এয়া আমি সোমাইছোঁ দোকানত আৰু প্ৰিয়াংক আৰু পিয়ুষ দুয়োটাই দুয়োফালৰ বস্তু চোৱাত বিজি হৈ পৰিছে এয়া চাওক এইফালে চাওকচোন ককাকে ডিউটিৰ পৰা ঘৰলৈ আহিছিলে অকণমান সময়ৰ কাৰণে আৰু বাইকত ককাকক দেখি প্ৰিয়াংক আৰু পিয়ুষ দুয়োটা একদম ফূৰ্তিত থাকিব নোৱাৰি এয়া উঠি ল'লে আৰু আমি মাতিছোঁ নমাবলৈ চেষ্টা কৰিছোঁ নেনামে চাওকচোন দুয়োটাই ইমান ফূৰ্তি পাইছে নহয় আৰু এইটো হৈছে পিয়ুষ আগৰটো হৈছে প্ৰিয়াংক ইমান দুয়োটাই ফূৰ্তি পাইছে এয়া চাওকচোন দুয়োটাই মানে একদম ফূৰ্তিত ক'ব নোৱাৰা হৈ গৈছে মানে আহি পালোঁ বজাৰৰ পৰা বজাৰ কৰিলোঁ ম'ম' খালোঁ আপোনালোকে দেখিলে আৰু আজি হৈছে নেক্সট ডে আৰু এতিয়া আকৌ আমি ওলাইছোঁ এফালে যাবলৈ চ' ভাবিলোঁ আজিও ব্লগ কৰোঁ আৰু একেলগে আপোনালোকক দি দিম চ' আৰু আজি ওলালোঁ আমি এনেদৰে জিন্স আৰু এটা চিম্পল টপ পিন্ধি ওলাইছোঁ আৰু যাওঁ আজি কালি মানে সন্ধিয়া হৈ গ'ল আৰু সেইকাৰণে বেছি নগ'লোঁ অকণমান ওলাই গৈ আৰডিউচৰ পৰা গুচি আহিলোঁ এতিয়া যাওঁ আজি প্ৰিয়াংক পিউছহঁতৰ কাৰণে ঠাণ্ডা কাপোৰ কিনিবলৈ কিনা হ'ল অলৰেডি এতিয়া আকৌ কেইযোৰমান কিনি আনো চ' এতিয়া ওলাইছোঁ আৰু গৈ পেলাই আপোনালোকক দেখাম চাই থাকিব ব্লগটো শেষলৈকে এতিয়া আমি বিশালত সোমাইছোঁ এয়া কিন্তু বিশালত সোমাই পেলাই দেখিলোঁ ইমান ভিৰ সেইকাৰণে আমি ভাবিলোঁ একো বজাৰ নকৰি বেলেগ ক'বাৰলৈ যাওঁ আৰু সেইকাৰণে আমি ফুটপাতেৰে এনেদৰে আহি আছোঁ ৰাস্তা দি খোজকাঢ়ি আহি থাকোঁতে দেখিলোঁ বাৰ্বিকিউ কেফ আৰু এনেধৰণৰ বস্তু দেখিলে মই ৰখিবই নোৱাৰোঁ চ' মাক জোৰ কৰিলোঁ ব'লা এবাৰ সোমাই পেলাই কিবা এটা লাইটকৈ খাই যাওঁ একচুৱেলি মই ফাষ্ট ফুড খাই বহুত ভাল পাওঁ চ' মাক জোৰ কৰিলোঁ আৰু সেইবাবে আমি চবেই সোমালোঁ এয়া প্ৰিয়াংক পিউছহঁতেও ভালেই পাইছে লাইটিংবিলাক দেখি ভিতৰত সোমালোঁ আৰু অৰ্ডাৰ দিলোঁ অৰ্ডাৰ দিয়াৰ পিছত এতিয়া
যিহেতু অৰ্ডাৰ অহালৈকে অকণমান সময় বাকী থাকে সেইকাৰণে প্ৰিয়াংক পিয়ুষে আমনি কৰাৰ বাবে আমি ভাবিলোঁ যে বাৰ্বেকিউ কেফৰ বেলকনিৰ পৰাই সিহঁত দুটাক অকণমান বাহিৰলৈ দেখাওঁ। এয়াই চাওক দুয়োটাই কেনেদৰে বাহিৰলৈ চাই আছে আৰু এয়া বাৰ্বেকিউ কেফৰ ওপৰৰ পৰা তলৰ দৃশ্য। এতিয়া আমি আকৌ ভিতৰলৈ সোমাই আহিছোঁ সিহঁতৰ আমনি কমাৰ বাবে। ঘৰ আহি পালোঁ আৰু প্ৰিয়াংক আৰু পিয়ুষ দুয়োটাই শুলে। এতিয়া এয়া প্ৰিয়াংক উঠিলে, এইটো চোৱা এইফালে চাই দিয়া এয়া আপোনালোকে দেখিছে প্ৰিয়াংক উঠিলে কিন্তু পিয়ুষ অকণমান শুই আছে। দুয়োটাই আজিকালি আমনি কৰিব লৈছে, ডাঙৰ হৈছে, বুজি পোৱা হৈছে সিহঁতৰ পচন্দ অপচন্দবিলাক সিহঁতি নিজে জনাব পৰা হৈছে। সিহঁত দুটা আজিকালি আমনি কৰে সিহঁতৰ পচন্দৰ জেগা নহ'লে। আৰু এতিয়া আহি পালোঁ, দুটামান বজাৰ কৰিলোঁ আৰু দুটামান বাকী থাকিল। মা আৰু বেটা মানে প্ৰিয়াংকহঁতৰ মোমায়েক আকৌ ওলাই গ'ল মেইন বজাৰ কৰিবলৈ। এতিয়া আমি ঘৰতে আছোঁ বহি পেলাই। এয়া সিহঁতে আমনি কৰে, একো সিহঁতৰ লগত কৰিব নোৱাৰা হৈছোঁ। আমি আহিলোঁ ঘৰলৈ আৰু মই ভাবিলোঁ আজিৰ ব্লগটো মই ইমানতে সামৰোঁ আৰু শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ। আৰু মই আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ ভিডিঅ'বিলাক চাই যদি আপোনালোকে ভাল পায় তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। গুড নাইট।